নমস্কাৰ শ্ৰোতা বন্ধু। আজিৰ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াইছোঁ গীতাৰ ৬টা মহৎ উদ্দেশ্যৰ কথা তথা মহৎ বাণীৰ কথা, যি বাণীকেইটাই আপোনাৰ লগতে আপোনাৰ পৰিয়ালক জীৱনত আগুৱাই যাবলৈ যথেষ্ট সহায় কৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো বাণী হৈছে সত্য কাহিনী কেতিয়াও ধ্বংস কৰিব নোৱাৰি। ভাল কিবা এটা কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে। আজিৰ ২ নম্বৰ বাণীটো হৈছে যি ঘটিছিল সেয়া ভালৰ বাবেই আছিল। বৰ্তমান যি ঘটি আছে সেয়া ভালৰ বাবেই, আৰু ভৱিষ্যতে যি ঘটিব সেয়াও ভালৰ বাবেই হ'ব। ২য় নম্বৰ বাণীটো হৈছে ফলাফলৰ বাবে চিন্তিত নহয়, সদায় নিজৰ কাম নিষ্ঠাৰে পালন কৰি যোৱা উচিত। ৪ৰ্থ বাণীটো হৈছে পৃথিৱীলৈ আমি খালী হাতেই আহিছোঁ, ধন মান সম্পৰ্ক সকলোবোৰ ইয়াতেই গঢ়িছোঁ। পৃথিৱীৰ পৰা উভতি যাওঁতে অৰ্থাৎ মৃত্যুৰ সময়তো আমি খালী হাতেই যাব লাগিব। এই ভিডিঅ'টিৰ পঞ্চমটো বাণী হৈছে গীতাই ধ্যানক যথেষ্ট গুৰুত্ব দিয়ে। ধ্যানে আভ্যন্তৰীণ শান্তি আৰু সাধনাত যথেষ্ট সহায় কৰে। আজিৰ ভিডিঅ'ৰ ৬ষ্ঠ বাণীটো হৈছে পৃথিৱী পৰিৱৰ্তনশীল, বস্তু আৰু পৰিস্থিতি সময় সাপেক্ষে সলনি হ'বই। আমি আমাৰ চৌপাশৰ মানুহ বা অন্যান্য পৰিস্থিতি সদায় একেই থাকিব বুলি আশা কৰিব নালাগে। সময়ৰ লগে লগে সকলো সলনি হয় আৰু সেই পৰিৱৰ্তনক আমি গ্ৰহণ কৰিব লাগে। শ্ৰোতা বন্ধুসকল, আজিলৈ ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আকৌ কেইটামান মহৎ বাণী লৈ আহিবলৈ চেষ্টা কৰিম। ভালে থাকক, কুশলে থাকক। যদি এই বাণীকেইটা আপোনাৰ ভাল লাগিছে, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ।